এই যে পাহাৰটো দেখা পাইছে, এই পাহাৰটো মানে মই ঘৰৰ ৰাস্তাত আহিলে এই পাহাৰটো দেখা পোৱা যায়। মানে আমাৰ ঘৰৰ পৰা ৰাস্তালৈ আহিলে ৰাস্তাৰ পৰা দেখা যায় পাহাৰটো। আৰু পাহাৰটো ক'ত আছে বাৰু গম পায়নে? আজি পাহাৰটোৰ ওচৰৰ পৰা ভিডিঅ' ৰেকৰ্ডিং কৰিম। তো হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল JS77 ৰাইডাৰ অন ইউটিউব। একচুৱেলি আজি ছানডে আছিলে আৰু আমি গৈ আছোঁ বলবম। তো আমি দুজনেই গৈ আছোঁ বলবম আৰু ৰাস্তাত যাওঁতে আমি পাহাৰটো পাই যাম। তো চাওক ভিডিঅ'টো। পোনপ্ৰথমে আমি ঘৰৰ পৰা ওলালোঁ আৰু প্ৰথম শ্বুটটো আমাৰ মায়ে কৰি দিলে। তো মাৰ আশীৰ্বাদ লৈ পেলাই আমি দুজন ওলাই গ'লোঁ আৰু অলপ দূৰ যোৱাৰ পাছত মোৰ ভিডিঅ' চোৱা কেইজনমান ছাবস্ক্ৰাইবাৰ পালোঁ। তো অকণমান তেওঁলোকৰ লগতো ৰেকৰ্ড কৰিলোঁ। তাৰ পাছত আমি অলপ দূৰ ঘৰৰ পৰা গৈ পেলাই আমি বাইপাছ পালোঁহি আৰু বাইপাছৰ চাওক এইফালে আপাৰ আছাম আৰু এইফালে গুৱাহাটী। তো আমি তলেদি যাম। তো বৰঘাট বাইপাছ হয়, এইখন ব্ৰিজখন অভাৰ ব্ৰিজখনৰ তলেৰে আহিলোঁ। এইফালে গুৱাহাটী যায় আৰু আমি যাম এইফালে লংকা হোজাই এইফালে যোৱা ৰাস্তাটো যাম কাকি, আৰু সেইফালে অলপ দূৰ গৈ আমি পাহাৰটো দেখা পাম। তো চাই থাকক ভিডিঅ'টো। পাইছোঁহি আৰু পাহাৰটোৰ ওচৰ, আৰু বাইকেৰে গৈ থাকোঁতে মানে সেইদিনা বিৰাট ধুনীয়া লাগিছে মানে ভিউটো। বতৰটো বহুত বেলেগ আছিলে। আৰু চাওক দুটা পাহাৰ আছে, ভালদৰে চাওক দুটা পাহাৰ আছে তাত। আৰু অলপ ওচৰলৈ যাবলৈ মই চেষ্টা কৰিম, ভালদৰে দেখামগৈ আপোনালোকক। পাহাৰটো একদম ওচৰৰ পৰা দেখামগৈ। তো মোৰ লগত গৈ থাকক ভিডিঅ'টো আৰু চাওক একদম প্ৰায় ওচৰতে মোৰ বেক চাইডে পাহাৰটো দেখা পাইছে নহয়। আৰু তাতনো বাৰু কেনেকৈ নৰখাকৈ থাকিম। তো ৰখিলোঁ তাত অলপ শ্বুট কৰিলোঁ। ইমান ভাল লাগিছে নহয়, মানে সঁচাই মানে ইমান ধুনীয়া লাগিছে। পাহাৰটো ৰাস্তাৰ ওচৰতে আছে আৰু দেখা পালোঁ। তো বলবমলৈ গ'লে আমাৰ নগাঁও ৰেংবেঙত হয় বলবম। তো এই মানে পাহাৰটো আমি ৰাস্তাৰ ওচৰেদি যাওঁতে মানে দেখা পাই যাওঁ। তো এই পাহাৰটোৱে মানে আমাৰ ঘৰৰ ফ্ৰণ্টৰ ফালৰ পৰাও মানে দেখা পোৱা যায় পূব চাইডে, আৰু ধুনীয়া ভিউ এটা দি থাকে পাহাৰটোৱে। তাৰ পাছত আমি বলবম গ'লোঁ আৰু বলবমৰ এটা এক্সট্ৰা ব্লগ বনাইছোঁ, যদি সেই ব্লগটো চোৱা নাই চাব ব্লগটো। তাৰ পাছত আহি পালোঁ ঘৰ, আৰু এইফালে মোৰ বেক চাইডে ভাগিন আৰু এওঁ মোৰ লগৰ ফ্ৰেণ্ড জিতু কলিতা। তো জিতু কলিতাই মই অকণমান ওলাই যাম আৰু ভাগিনক মানে গাড়ীত উঠাব লাগে। তো সি মানে মোক আহি পেলাই কৈ আছেহি। তো তাক অকণমান মানে গাড়ীত উঠালোঁ, উঠাই পেলাই তো আজিলৈ ইমানেই আছিলে। আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'বিলাক চাই থাকিব, মৰম চেনেহ দি থাকিব। তো মই এতিয়া মোৰ লগৰজনৰ লগত অকণ ওলাই যাম আৰু আকৌ লগ পাম পুনৰ।